আশা কৰোঁ সকলোৰে ভাল আৰু এইটো মোৰ লগত দিনকুল আছে। তো আজি আপোনালোকক দেখাম তিতাবৰ কিছু দৃশ্য। তো এতিয়া তিতাবৰ যাম। এতিয়া বৰ্তমান আছোঁ আমি কুকুহাটিং বাগানত আছোঁ। কুকুহাটিং মাজত আছোঁ। কুকুহাটিং মাজৰে কুকুহাটিং বাগানখন হয়। পিছপিনে নতুন পুলি লগাই থৈছে চাহ বাগানৰ। দিনকুল আৰু মোৰ লগত তো গৈ থাকোঁ ব'লক আৰু তিতাবৰলৈকে। আমি আহি পাই গ'লোহি তিতাবৰ। তো আৰু অলপ দূৰ গৈ পামগৈ তিতাবৰ তিনিআলি আপোনাৰ লেফ্ট ছাইডে আছে নন্দনাথ। তো গৈ থাকোঁ বলক দেখামেই এনেও। তো আমি লেফ্টত গ'লে তৃতীয় অসম আৰক্ষী বাহিনী কেম্পটো পামগৈ। তো ফাৰ্ষ্ট নন্দনাথখন দেখাই লওঁ, তাৰপৰা লাষ্টত দেখামগৈ কেম্পটো আমি। আমি এতিয়া লেফ্ট ছাইডে সোমাই যাম। লেফ্ট ছাইডে আছে নন্দনাথ কলেজখন। বেছি দূৰ নহয়, অলপ আগত গৈ পাবগৈ নন্দনাথ। আৰু অলপ আগত গৈ দেখিব MRSৰ ফিল্ডখন সোঁ ছাইডে আছে। তাত মেলা চেলা ইয়াত লাগি থাকে মাজে মাজে। তো এইখনে বাওঁ ছাইডে থকাখন এইখন তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়খন। সেইখন গেটখন আপোনাৰ ইয়াৰ পৰা গৈ থাকোঁ বলক। বন্ধ আছে গম পায়। তো এইখনে MRS মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন। এইখন MRS একে MRS হয়। এইখনো গেট এখন আছে MRS গেট হয়। দুখনকৈ আছে গেট। আৰু এইটো ষ্টুডেণ্ট ক্লাব হয়। তো ষ্টুডেণ্ট ক্লাব হয়। আৰু এইপিনে সোঁ ছাইডে সোমাই গ'লে আপোনালোকৰ প্ৰাগজ্যোতিকা কলেজ পাবগৈ। আৰু বেছি দূৰ নাই, আৰু অলপ দূৰ গৈ পিনে আমি তিতাবৰ ষ্টেচন পামগৈ। তিতাবৰ ষ্টেচন আৰু এয়া সোঁ ছাইডে তিতাবৰ আৰু পাব্লিক ক্লাব হয়। আৰু এইখন গোমতী দেৱী বালিকা বিদ্যালয় হয়, উচ্চ মাধ্যমিক বালিকা বিদ্যালয়। এইটো তিতাবৰ মছজিদ সোঁ ছাইডে। আৰু অলপ আগত গৈ আমি নআলি পামগৈ তিতাবৰ। আৰু এইটো তিতাবৰ নআলি। এইপিনে লিচুবাৰী হৈ পিনি যোৰহাট পাবগৈ আপোনালোকে এইটো ৰাস্তাত গ'লে। আৰু এখন সোঁ ছাইডে তিতাবৰ অসামৰিক চিকিৎসালয় মানে হস্পিটেলখন হয় তিতাবৰ। এইখনে সোঁ ছাইডে। আৰু এই ৰাইট ছাইডে সোমাই গ'লে আমি পামগৈ ৰাজহুৱা পুথিভঁৰাল তিতাবৰৰ।
আৰু অলপ দূৰ গৈ পামগৈ আমি তিতাবৰ ষ্টেচনটো। তো এয়াই তিতাবৰ ষ্টেচন, দুই চাইডটো দেখাই আছোঁ ৰ'ব, চাইড ভিউকেইটা। তো গৈ থাকোঁ বলক। তো এয়া হৈছে তিতাবৰ মেইন চাৰিআলি। তো এইডোখৰ মেইন কমাৰ্চিয়েল এৰিয়া, আৰু ফ্ৰণ্টত আপোনালোকৰ এইপিনে গ'লেগৈ পাবগৈ মৰিয়নি, আৰু লেফ্ট ছাইডে গ'লে যোৰহাট পাবগৈ, আৰু ৰাইট ছাইডত আছে বৰহোলা। এতিয়া আমি বৰহোলা ছাইডে যাম। তো এই ছাইডে আছে আপোনালোকৰ কনচেপ্ট জুনিয়ৰ কলেজ, মই য'ত পঢ়িছিলোঁ। তো কনচেপ্ট জুনিয়ৰ কলেজখন দেখাম ফাৰ্ষ্ট। তো মোৰ এই লেফ্ট ছাইডে এখন কনচেপ্ট। তো এইখন মানে আগৰ এই লেফ্ট ছাইডৰ ৰাস্তাটোত সোমাই গ'লে কনচেপ্ট জুনিয়ৰ কলেজখন পাব। এইখনৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে, এইখনে কনচেপ্ট। তো এই ৰাইট ছাইডে এখন পাৰ্ক আছে। পাৰ্কখনৰ আগতে ৰাইট ছাইডৰ ৰাস্তাটোত সোমাই গ'লে ষ্টেডিয়ামটো পামগৈ, তিতাবৰ মেইন ষ্টেডিয়ামটো। তো এয়াই হৈছে ৰাজীৱ গান্ধী ষ্টেডিয়াম। তো ইয়াত আগতে আমাৰ কনচেপ্টৰ খেল ধেমালি ইয়াতে পতা হয়, তো ভাল লাগে ইয়াত। আৰু এয়া আমাৰ লেফ্টত তিতাবৰ পুলিচ ষ্টেচন। তো আগলৈ গৈ থাকিলে এইখন ৰেল গেট পামগৈ, আৰু তাতকৈ যদি আগত যাওঁ আমি যোৰহাটে পামগৈ। তো অলপ আগত যাম, তাৰপৰা ঘূৰি আহিম, তাৰপৰা আপোনালোকক দেখাম আৰু বেলেগ ঠাই।
আৰু আমাৰ এই ৰাইটত ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিঙৰ যোৰহাটৰ মেইন চেণ্টাৰটো হয় এয়া। আৰু এতিয়া আমি সোঁ চাইডে সোমাই যাম। সোঁ চাইডে গ'লে তৃতীয় অসম আৰক্ষী বাহিনী মেইন কেম্পটো পামগৈ। তো কেম্পটোত চাগে সোমাব পৰা নহ'ব, তাৰ ভিতৰ চাইডে গেট মৰা থাকিব চাগে। হয়, গেট মৰা আছে। তো এয়াই তৃতীয় অসম আৰক্ষী বাহিনীৰ মেইন কেম্প বেছটো। তো এইপিনে সোমাবলৈ দিয়া নহ'ব, পাৰ্মিশ্যন ল'ব লাগিব চাগে। শেষ কৰিছোঁ, আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই। অ'কে বাই।